এইজনীয়ে হৈছে আজি আমাৰ বাৰ্থডে গাৰ্ল ৰিয়া আৰু এয়া হৈ গ'ল আমাৰ কেকৰ ফাইনেল লুক হ্যাপি বাৰ্থডে টু ইউ হেল্ল' এভৰিৱান মই নিশিতা মোৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ ব্লগটো মোৰ ভতিজা অৰ্থাৎ ৰিয়াৰ জন্মদিন বিশেষ বলক তেনেহ'লে আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু এয়া মই 40 মিনিটৰ বাবে কেকটো অভেনত উঠাই দিছোঁ কেকটো 1.5 কেজিৰ আৰু আজি গোটেইখিনি কেকৰ ভিডিঅ' আপোনালোকক দেখুৱাই যাম এয়া চাওক কেকটো হ'বৰে হ'ল ইমান ধুনীয়াকৈ ফুলিছে চাওক 40 মিনিটৰ পিছত এইজনীয়ে হৈছে আজি আমাৰ বাৰ্থডে গাৰ্ল ৰিয়া কেনেকুৱা লাগিছে আজি বাৰ্থডে কিমান ভাল এয়াত কি কৰি আছা নামঘৰত এতিয়া কৃষ্ণ কৰি আছা কি প্ৰসাদ দিব নেকি এতিয়া চাওঁ ইমান ধুনীয়া লাগিছে বেলেগ এটা পিন্ধিবাহে অঁ কোনে প্ৰসাদ দিছে এয়া কোনে নামঘৰত কোনে কৰি আছে আইতা আৰু এয়া আমাৰ বাৰ্থডে গাৰ্লৰ মাক বাইক মন চেত দম্ভ দস্য কোনোবাখিনি যদি অশুভ আছে অশুভখিনি মংগল কৰি প্ৰসাদ যোগাৰ কৰি থৈছে দিব আৰু মানে আগবঢ়াই থৈছে মই কেকটোতহে লাগোগৈ কিয়নো দেৰি হৈ যাব এতিয়া মই কেকটো আচলতে আইচিং কৰিবলৈকে আছে এয়া প্ৰসাদ দিয়ালে মই কেকটো আইচিং কৰি লওঁগৈ এতিয়া মই এয়া ক্ৰীমখিনি হুইপ কৰিবলৈ লৈছোঁ টেবুলখনত এয়া কাপোৰ এখন পাৰি লৈছোঁ কাৰণ নহ'লে গোটেই চিটিকি যায় ক্ৰীমখিনি এইটোৱে হৈছে আমাৰ কেকটো ইমান ধুনীয়াকৈ ফুলিছে চাওকচোন যদি ৰেচিপি লাগে জনাবচোন কমেণ্টত আৰু এতিয়া মই কেকটো আইচিং কৰিম আৰু এয়া হৈ গ'ল আমাৰ কেকৰ ফাইনেল লুক মই বনোৱাখিনি আচলতে দেখুৱাবলৈ মোকৈও ভিডিঅ' নকৰা হ'ল তাইও গুচি গ'ল ময়ো কৰিব নোৱাৰা হ'লোঁ একেবাৰে ফাইনেল লুকটোকে দেখুৱাইছোঁ কেকৰ কেনেকুৱা লাগিছে কেকটো জনাব আমাৰ ৰিয়াৰ বাবে তোমাৰ কেনেকুৱা লাগিছে কেকটো কিমান ভাল এইটো ৰিয়াৰ কেক তাই আচলতে মোৰ ওচৰত অথনিৰপৰা ৰৈ আছেহি ন কেক চাবলৈ মোৰ দেৰি হৈছে বনাই হোৱা কেক হোৱা নাই তাই চিন্তা লাগি গৈছে ন কেক নহ'ব বুলি আৰু এতিয়া টাইমত হ'লনে নাই কেকটো আপোনালোকেও জনাবচোন কেকটো কেনেকুৱা হৈছে কাৰণ এই বাটাৰফ্লাই কেকটো মই পোনপ্ৰথমবাৰৰ বাবে বনাইছোঁ আৰু আপোনালোকে যদি মোৰ ওচৰত কেক অৰ্ডাৰ কৰিব বিচাৰে তেনেহ'লে মোক ইনষ্টাগ্ৰাম বা ফেচবুকত DM কৰিব এইফালে সকলোৱে খাই আছে আৰু এইফালে মাহঁতে বনোৱাত ব্যস্ত হৈ আছে মায়ে পূৰা ফুলা ফুলা ৰুটি বনাই আছে দেই এয়া চাওক এইজনী মা ৰুটিকেইখন যে ইমানেই ধুনীয়া হৈছে নহয় দেখিয়ে খাওঁ খাওঁ লাগি গৈছে বহুত বেছি কোমল হৈছিলে এয়া ববিবাহঁতে সকলোৱে মিলি ববিবা সংগীতা খুৰী স্নেহা টুটুমণি পেহী সকলোৱে এয়া ৰুটি বেলি আছে birthday to you happy birthday to you happy birthday dear Riya tunbehi tumi cake kati asa okole okole একদম আজি বাটাৰফ্লাই কেক বহুত ধুনীয়া হৈছে এইটো এনেকুৱা অৰ্ডাৰ কৰিবলৈ হ'লে আমাৰ নিশ্চিতা কেকছত অৰ্ডাৰ কৰিব হয় সকলোৱে বহুত ধুনীয়া হৈছে কেকটো থেংক ইউ দে চবেই খাবলৈ বিলাব লাগে এই বিলাই দিয়া আমি খাই লওঁ আমাৰ বাচ্চা পাৰ্টিয়ে খাই আছে হাই দি দিয়া চবে চবে নিজে নিজে লৈ খাইছে আমিও এতিয়া এয়া খাবলৈ বহিয়ে দিলোঁ এয়া পোলাও আনিছে যোন পেহীয়ে গৰম গৰম পোলাও পুৰা ধোঁৱা উৰি আছে এয়া ধুনীয়াকৈ সজাই দিছে দেই কংকিয়ে সজা নাই মুকু মাতে কংকে নে মুকু হয় জানো তই মুকুৱেহে ফুলাইছে বেলুনবোৰ আৰু এয়া আহিলে দীপালী পেহী আমাৰ খালেনে আপোনালোকে
ৰিয়াই কি প্ৰেজেণ্ট খুলিব লাগিছে দেই, উৎপাত লাগিছে। এটা এটাকে ওলাই আছে। কোনটো কওঁগে? লাহে হুলস্থুলকে নকৰিবি কামবোৰ।